ঘৰত বহিয়ে আপুনি এতিয়া নিজৰ ভূমি মানে মাটিৰ নক্সাটো আপুনি চাব পাৰিব। কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমাৰ ঘৰ বা যিখিনি ঠাই আছে মানে যিখিনি মাটি আছে সেইখিনি আমাৰ সীমাটো উলটা পুলটা হয়। তেতিয়া আমি ইয়াত ভূ নক্সাত চাই সেইটো আমি আইডিয়া কৰি ল'ব পাৰোঁ যে আমাৰ মাটিটো এনেকুৱা আছে। এইটো আপুনি চাৰ্কেল অফিচত গৈ মণ্ডলৰ দ্বাৰাও চেক কৰি চাব পাৰে, কিন্তু অনলাইনতো আপুনি নিজে চাই ল'ব পাৰিব। অনলাইনত ভূ নক্সাটো চেক কৰাৰ কাৰণে পোনপ্ৰথমে আপুনি এটা ব্ৰাউজাৰ খুলি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো খুলি ল'লোঁ। তাত আপুনি চাৰ্চ কৰিব চৰকাৰী CSC বুলি, এইটো SARKARICSC। এইটো চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা আহিব। ইয়াত আপুনি প্ৰথম লিংকটোত যাব, চৰকাৰী CSC। এইটো ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব। ইয়াত আপুনি লাষ্টৰ পিনে এটা দেখা পাব চৰকাৰী কাম বুলি, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপুনি তলৰ পিনে যাব। ইয়াত তহচিল কে কায়, ইয়াত আপুনি ভূ নক্সা বুলি এটা অপশ্যন পাব, এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনাৰ ষ্টেটৰ নাম আহিব ইয়াত চিলেক্ট কৰিবৰ কাৰণে। যিহেতু আমাৰ অসম হয়, ইয়াত ক্লিক কৰিব। আৰু যদি আপোনাৰ বেলেগ জেগাতো থাকে তেতিয়া বেলেগ জেগাত আপুনি এইটো ক্লিক কৰিলে হ'ল জেগাটো চাই। ইয়াত যিহেতু আমাৰ অসম, মই অসমত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ আহিব। তাৰপিছত আপুনি ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ইয়াত ধুবুৰী ডিষ্ট্ৰিক্ট চিলেক্ট হৈয়ে আছে আগৰ পৰা। মোৰ যিহেতু বৰপেটা, মই বৰপেটা চিলেক্ট কৰিলোঁ। তাৰপিছত আপুনি চাব ডিভিজনটো চিলেক্ট কৰিব লাগিব। চাব ডিভিজনৰ বৰপেটাই হয়। তাৰপিছত আপুনি চাৰ্কলটো চিলেক্ট কৰিব লাগিব। মোৰ বৰনগৰ হয়। তাৰপিছত ইয়াত আপুনি মৌজাটো চিলেক্ট কৰিব লাগিব। মোৰ ৰূপসী মৌজা হয়, চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত আপোনাৰ লাট নং বুলি কয় আচলতে, লট নাম্বাৰ। ইয়াত আপোনাৰ এটাতকৈ বেছিও লট নাম্বাৰ থাকিব পাৰে। আপুনি কিন্তু সেইটো যদি লট নাম্বাৰটো গম নাপায় তেতিয়া এটা এটাকৈ চিলেক্ট কৰি চালে হ'ল। মই যিহেতু গম নাপাওঁ ভালকৈ লট নাম্বাৰটো, গতিকে মই 1 নম্বৰত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মই ইয়াত ভিলেজটো চাম, মোৰ ইয়াত ভিলেজটো আছেনে নাই 1 নম্বৰ লটত। যদি আছে আপুনি চিলেক্ট কৰি ল'ব, মোৰ আছে যিহেতু এইটো ক্লিক কৰিলোঁ। তাৰপিছত আপুনি ইয়াত দেখা পাব আপোনাৰ যিটো লট নম্বৰত যিখিনি আছে জেগা আপোনাৰ ডিষ্ট্ৰিক্টত বা আপোনাৰ চাৰ্কেলত, এই গোটেইখিনি আহি যাব। ইয়াত আপুনি ক্লিক কৰিলে চাব আপোনাৰ এই নক্সা এইটো আহিল। আমি যদি ইয়াত ক্লিক কৰি দিওঁ 31 নম্বৰ নক্সাত, এইটো কাৰ নামত আছে মাটিখিনি গোটেই আহি গ'ল। চাওক ইয়াত নাম আছে, ফাদাৰ নেম আছে, গোটেইখিনি আছে। মানে এইখিনি মাটিৰ নক্সা হিচাপে যাৰ যাৰ নামত আছে আহি গ'ল। এতিয়া মই ধৰি লওক 2 নম্বৰ লটত যদি মই ক্লিক কৰোঁ, 2 নম্বৰ লটত চাওক ভিলেজ কেইখন আছে। ইয়াত যিটো হয় মই সেইটো ক্লিক কৰিব পাৰোঁ। মানে আমাৰ যিটো হয় সেইটো, মানে আপোনাৰ যিটো হয় সেইটো চাই আপুনি ক্লিক কৰি ল'ব। এইটো চাইছে। এতিয়া এটা সহজ উপায় হ'ল, আপুনি চাওক ধৰি লওক 1 নম্বৰ লটত বা আপুনি ভিলেজটো চিলেক্ট কৰিল। ভিলেজটো চিলেক্ট কৰাৰ পিছত আপোনাৰ এনেধৰণে মেপখন আহি গ'ল। কিন্তু ইয়াত আপুনি আপোনাৰ মাটিডোখৰ ক'ত আছে আপুনি চাব পৰা নাই, মানে ধৰিব পৰা নাই। তেতিয়াহ'লে মই যিহেতু জাকুৱাপাৰা গাঁও, গতিকে মই ইয়াত চাম আমাৰ মাটিখিনি ক'ত আছে। মই ধৰি লওক ধৰিব পৰা নাই ইয়াৰ পৰা। মই তেতিয়া কি কৰিম, গুগল মেপত নিজৰ গাঁওখনৰ মেপটো ওলাই ল'ম। ইয়াত গুগল মেপছ বুলি মই টাইপ কৰিলোঁ। গুগল মেপটো খুলি ল'লোঁ। খুলি লোৱাৰ পিছত মোৰ গাঁওখনৰ যি নাম হয়, ইয়াত গাঁওখনৰ নামটো মই টাইপ কৰিলোঁ। মানে আপুনি লোকেশ্যন লৈও সেইটো উলিয়াব পাৰে। চাওক এই গাঁওখন আহি গ'ল। এতিয়া ইয়াত আপোনাৰ য'ত মাটিখিনি আছে সেইটো চাই আপুনি আইডিয়া কৰি উলিয়াব পাৰিব। চাব এইটো চাওক মেপটো চাওক, মেপটো আছে এনেকুৱা। আমাৰ যিটো ৰেভিনিউ চাৰ্কেলৰ যিটো আপোনাৰ ভূ নক্সা আছে এইটো এনেকুৱা আছে, আৰু আমাৰ গুগল মেপত আছে এনেকুৱা। ইয়াত আপুনি এটা আইডিয়া কৰি উলিয়াব পাৰে। আমাৰ ধৰি লওক মাটিখিনি আছে ইয়াত, এইখিনি মাটি হয় ইয়াত হয়। মই সেই হিচাপে ইয়াত চাই উলিয়াম। এইখিনি হয়। এইখিনি হয়। এনেকুৱা ধৰণে আপুনি আইডিয়া কৰি এটা উলিয়াব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল বা আপুনি কিবা এটা ইনফৰ্মেটিভ শিকিব পাৰিলে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইকো কৰি দিব।